নাহা বুলি ক'লেতো এইটো আপোনাৰ ঘৰতে বহি আছোঁ এতিয়া কুকুৰটো থাকিলে এৰিয়ে দিলোঁ খাই পেলা তাক ভৰিৰ পিনৰ পৰা আহিব আহিছেও এণ্ড লট অফ ৰেচপেক্ট টু দেম এতিয়াও আহিব পাৰে নাহিব নেকি কি বুলি ভাবিছ যিহেতু আমি ইমানখিনি গম পালোঁৱেই আপোনালোকৰ ৰিলেশ্যনশ্বিপটো কিমান আৰু ভালকৈ চলি আছে আৰু ভালদৰে এনেকৈ যাওক চলি যাওক আৰু অনাগত দিনতো এনেদৰে চলি যাওক তাকে কামনা কৰিছোঁ কিন্তু এইখিনিতে মই আৰু এটা প্ৰশ্ন মই আনিছোঁ মানে সুধিব বিচাৰিছোঁ যে ৰবিদাৰ দুটা ভাল গুণ আৰু বেয়া গুণ মৈত্ৰীবাৰ দুটা ভাল গুণ আৰু বেয়া গুণ আপুনি ৰবিদাৰকেইটা ক'ব লাগে ৰবিদাই মৈত্ৰীবাৰকেইটা ক'ব মোৰ বেয়া গুণ নাই দেই মোৰ চব ভালেই ইণ্টেলিজেণ্ট ফৰ্ম অফ আস্কিং কুৱেশ্যন এইটো ইণ্টেলিজেণ্ট ভাল তাইৰ ভাল গুণ দুটা হৈছে এক্সট্ৰিমলি কি বুলি ক'ম ডিলিজেণ্ট তাই যদি কিবা এটা কৰোঁ বুলি ভাবে তাই কৰিবই প্ৰথম কথা দ্বিতীয় কথা হৈছে ব্লাণ্টলি ট্ৰুথফুল ব্লাণ্ট আৰু একদম ব্লাণ্টলি ট্ৰুথফুল সঁচা কথা ক'ব তাই বেয়া পাওঁ ভাল পাওঁ সেই দুটা বস্তু বিৰাট ভাল থাৰ্ড হৈছে টাৰ্ণাল চিঙা হা কিচিককৈ ছিঙি যায় স্পাৰ্ক কৰি গ'ল তাত তুমি কাৰেণ্টৰ ঝাটকা খোৱাত তুমি তোমাৰ ভুল হওক বা নহওক আৰু দ্বিতীয়তে নিজৰ ভুলটো নামানে ভুলটো নামানে ভুলটো মানিব কিন্তু সেই যে মই যে মানিবলগীয়া হৈছে মই যে সুধিবলগীয়া হৈছে সেইটো মোৰ ভুল বুলি কৈ দিব আপুনি যে মোক ভুল বুলি কৈছে আপুনি যে ভুল বিচাৰি ফুৰে সেইটো আপোনাৰ ভুল এইটো আপোনাৰ ভুল এইকেইটা কথা মই মুখৰ আগত কৈছোঁ ভাই গতিকে সেই দুটা ভাল আৰু ভাল আৰু বহুত আছে দেই ভাল মই দুটাহে ক'লোঁ তুমি সোধাৰ কাৰণে দুটা আৰু বেয়া কিন্তু এই দুটাই আৰু আছে নাই দুটাই মৈত্ৰীবাৰকেইটা শুনিলোঁ বাৰু এতিয়া মৈত্ৰীবাৰ ক'ব ৰবিদাৰ আৰু এটা আছে বেয়া সেইটো মই কৈ দিওঁ হেৰাই যায় মাজে মাজে ইয়াতে থাকিব চাপ গুচি গ'লে এণ্টাৰ্টিকা ঠাণ্ডা বতাহ চতাহ খাই তুমি ইয়াতে বহি থাকা গৰমত ক'ত গ'ল তাই এণ্টাৰ্টিকাত তেতিয়া ঠাণ্ডা বতাহ খাই এইটো কথা মই এগ্ৰী কৰিছোঁ মোৰ ছোৱালী হৈছে এতিয়া এইটো বেমাৰ মোৰ ছোৱালী এতিয়া কথা পাতি থকা মই বুজি যায় তাই এণ্টাৰ্টিকা গুচি যায় গৈ তাতে মই ভাল নালাগে এনেকৈ যে ক'লে বেংকলৈ গৈ ডকাইতি কৰি বহুত টকা লৈ গুচি আহিব পাৰিলে আমি নোৱাৰোঁ তাহাঁতি পাৰে এইকেইটাই বাকীটো তই মোক দে এতিয়া মৈত্ৰীবাৰ ষ্টাৰ্ট কৰিব আগত ভালকেইটা শুনি লওঁ তাৰপিছত বেয়াকেইটা শুনিম না আগে বেয়াকেইটা কওঁ বেয়াকেইটা হ'লে আজি ইণ্টাৰভিউ শেষেই নহ'ব নাই তিনিটা এপিছ'ড কৰিব কি আছে আগে কি বেয়াকেইটা ক'ব লাগে আগে বেয়াকেইটা কওঁ বেয়াকেইটা এটা কথা মই বৰ বেয়া পাওঁ লেট বেক বৰ লেট বেক মই খুচি থাকিব লাগিব মোক কয় সেইটো কথা যে মই কমপ্লেইন কৰোঁ তোক কি কৰিলে বিয়া পাতিছিলোঁ সেইটো এতিয়া মোৰ সেইটো মোৰে দুখ সেইটো কথা মই মেক্সিমাম মোৰ কাজিয়া সেইটোতে লাগে আৰু এটা বেয়া গুণ খোৱাৰ পৰা উঠাবলৈ বৰ দিগদাৰ সেইটো আনাডাৰ ৰিজন যিটো কাৰণে মোৰ কাজিয়া লাগে ছাপ'জ মই নলবাৰী যাম খুৰীহঁতৰ তালৈ যাম মই ঠিক কৰিছোঁ বাচ্ছাকেইটা ৰাতি দেৰিকৈ গৈ পেলাই নতুন জেগা এটাত সিহঁতি দিগদাৰ পায় মিনিমাম ঘৰৰ পৰা 10টাত ওলাম 12টা বজাত গৈ পাম মই এটা মিলাই থ'ব লাগে ন ইয়াত সিহঁতক খুৱাই পেলাই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাই লৈ যাম বাই দ্য টাইম মই সিহঁতৰ লাঞ্চৰ টাইম হ'ব মই গৈ নলবাৰী পাম সিহঁতক খুৱাম সিহঁতো হেৰি হৈ যাব কমফৰ্টেবল হৈ যাব ছেকেণ্ডটো কি কৈছিলোঁ শুই নুঠে যে শুই নুঠে মানে ৰাতি কি কৰিব দেৰিলৈকে টিভি চাব নহ'লে মোবাইলত এই কিবা চাব চাই টোপনি নাই মোবাইলত চাব কি আকৌ সেইটোতো আৰু খং উঠে মোৰ সেই কি বুলি কয় এইটো প্ৰেংকছবিলাক আৰু যে কিবোৰ ৰাস্তাত ক'ত কি এইবিলাক যে হয় যে ৰাছ ড্ৰাইভিং আৰু মাৰ্চেল আৰ্ট বাৰু চাই সেইটো মই বেয়া নাপাওঁ সেইটো চাই বাৰু নিজৰ প্ৰফেশ্যন নিজৰ ইণ্টাৰেষ্ট হবি সেইটো লাগে কিন্তু এনেকুৱা কিছুমান বস্তু চাই লাভ গেগছ
একেবাৰে মূৰটো গৰম হৈ আহে মানে যেতিয়া ৰাতি 2টা বজাত উঠি পেলাই দেখোঁ নহয় সেইটো চাই একেলগে ফেলফেলকে হাঁহি আছে একেবাৰে মূৰটো উত্তলি আহে তাৰমানে 2টাটো মিনিমাম কৈছোঁ 2টা তাত সেইটো তাৰমানে কণ্টিনিউৱাছ চলি থাকিব আৰু ফেলফেলকে হাঁহি থাকে যেতিয়া একেবাৰে মূৰটো মানে গৰম হয় নহয় আকৌ মই ঘূৰি শুই থাকোঁ তে সেইটোৱে কৈছোঁ মই এতিয়া যাব লাগে 10টা বজাত মই যেতিয়া গৈ পেলাই বাচ্চাকেইটাক লাঞ্চ কৰাব পাৰোঁ সময়ত তেওঁ থাকি ওলাওঁতে 6টা বাজিব এতিয়া মুঠতে মই যদি আমাৰ ঘৰলৈ যোৱাৰ কথা হয় মায়ে ধৰি লয় মই যদি কৈছোঁ যে আমি 12 বজাত ওলাম 5টা 6টাত পামগৈ আমাৰ মায়ে ধৰি লয় ইহঁতি 5টা 6টা মানে ৰাতি 12টা 1 বজাত পাবহি সেইটো ধৰি লয় গতিকে এইবিলাক কথাতে খং উঠে বাকী এনেকুৱা খং উঠিবলগীয়া একো কথা নাই আৰু ভালটো হ'লটো এইটো আৰু ৱেল ন'ন আৰু চবেই জানে গুড চ'ল কাইণ্ড নহয় এটা মানুহৰ প্ৰতি এট্ৰেক্ট হোৱাটোৱেই প্ৰথম সেইটোৱেই কথা কাইণ্ড হাৰ্টেড সেইটো চবেই জানে আৰু যদিও লেইড বেক এইটো কথা মই ক'ব লাগিব নিজৰ যিটো প্ৰফেশ্যন সেইটো ক্ষেত্ৰত কিন্তু ৱৰ্কহলিক মানে একেৰাহে 16 ঘণ্টা 18 ঘণ্টা কণ্টিনিউৱাছলি থিয়হি সি নীলা পেলাই কাম কৰাও দেখিছোঁ সেইবিলাক ক্ষেত্ৰত কিন্তু পাগল গতিকে মই নিজে এক্টৰ আৰু মানে গতিকে সেই প্ৰফেশ্যনটোত তেনেকুৱা পেশ্যনটো দেখিলে ভালো লাগে গতিকে সেইটোতে আৰু বাকী আৰু ভালেই ভাল আৰু উশাহ ল'ব পাৰিছে খুব সুন্দৰ গম পালোঁ মানে ভাল লগা বেয়া লগা গোটেইখিনি গম পালোঁ এতিয়া জানিম যে মানে ৰবিদা যেতিয়া বাহিৰলৈ ওলাই যায় মানে কামতে আৰু এই কামতে যেতিয়া বাহিৰলৈ ওলাই যাব লগা ঘৰৰ পৰা মৈত্ৰীৰ বাপা মানে কেইটা ফোন যায় তেতিয়া ফোন কল কেইটা যায় এটাও নাযায় মইতো ভাবিছিলোঁ যাব 5টা হ'লেও যাব তাই এটা কথা জানে আৰম্ভণিতে এইটো মানে আমাৰ দুয়োটাৰে কণ্ট্ৰিবিউশ্যন একচুৱেলি তাই শ্বুটিং চলি থাকিলে মই তাইৰ শ্বুটিং কেতিয়াও নাযাওঁ মোৰ শ্বুটিং থাকিলে তাই কেতিয়াও নাই এইটো আমাৰ এথিক্স এথিকেলি আমি এইটো বস্তু মেইনটেইন কৰি আহিছোঁ প্ৰথম কথা দ্বিতীয় কথা মই ইয়াৰ পৰা গৈ যদি থিয়েটাৰ কৰিব গ'লোঁ 4টামান বজাত 4:30 বজাত মই গৈ পেনেল পাই যাওঁ তাই জানে মই আহি পালোঁ বুলি কওঁ কৈ ফোন কাটিলোঁ আৰু ফোন নাপাওঁ আৰু একদম থিয়েটাৰ শেষ হোৱাৰ পিছতে মাজত মই ফোন নুলিয়াওঁ হোৱাটছএপো নকৰোঁ ফেচবুক একাউণ্টেই নাই আৰু লগৰ ল'ৰাৰ লগত যদি কেতিয়াবা পাৰ্টি কৰিবলৈ যাওঁ কেতিয়াও ফোন নকৰে মোক তাই ফুল্লি যাওঁতে মই মাত দি যাওঁ বোলে আহিম একদম যদি খুব দেৰি হৈ যায় ক'ত আছে বুলি এটা কেতিয়াবা কৰে এদিন সেইটো জেনেৰেলি মানে নহয় লগৰ ল'ৰাৰ পাৰ্টি কৰিব যাওঁ অন্য কামত গ'লেওতো বাৰু থাকে সেইটো ময়ে কৈ দিওঁ ফোন কৰি যে মই অমুকত আছোঁ ইমান দেৰি হ'ব কেতিয়াবাতো নকৰোঁ একো তাই জানে যে সেইটো কোনো প্ৰব্লেম নাই কেতিয়া মোৰ লগৰবিলাক আচৰিত হয় এইটো ক্ষেত্ৰত কেতিয়াও ফোন নকৰে বেয়া পাওঁ মই আহাটোতো আহিবই মই ফোন কৰিলেও যিটো সময়ত আহিব সেইটো সময়তে আহিব আৰু যদি ভাবিছে অলপ দেৰি থাকিম মই এতিয়া আহক কৰি থাকি কি লাভ এইটো সময়ত কিন্তু দৰ্শকে এবাৰ হ'লেও ভাবিছে এইটো কিন্তু বৰ বেলেগ ভাল যে পাৰিছে এইটো কিন্তু ভাবিছে চবেই ভাবিছে মই জানো এইটো ক্ষেত্ৰত কি আছিল তাৰ নামটো ধনী মানুহটো কোন ৰিলায়েন্সৰ মালিকটো কি নাম আম্বানী নাপাব মোৰ লগত পাত্তা ৰেকৰ্ড এতিয়া কুৱেশ্যনটো ৰবিদাৰ কাৰণে ৰবিদাৰ মানে লাইফত বা জীৱনত ছোৱালী ফালৰ পৰা মানে প্ৰপ'জেল আহিছে নাই আহিবই চাগে আৰু সুধি উঠি নিজেই চেঞ্জ কৰিছে চকুৰ চাউনি দেখি ফিল কৰিম নাই এইটোতো নাহা বুলি ক'লেতো এইটো আপোনাৰ ঘৰতে বহি আছোঁ এতিয়া কুকুৰ থাকিলে এৰিয়ে দিলোঁ খাই পেলা তাক ভৰিৰ পিনৰ পৰা আহিব আহিছেও এণ্ড লট অফ ৰেচপেক্ট টু দেম এতিয়াও আহিব পাৰে নাহিব নেকি কি বুলি ভাবিছ সেইটো বস্তু আচলতে সেই প্ৰপ'জেলটো আচলতে সেই মানুহটোলৈ আহে যিটো মানুহ তেওঁলোকে স্ক্ৰীণত দেখে কাৰণ ব্যক্তিগতভাৱে তেওঁলোকে মোক খুব কম জানে গতিকে সেইটো এক ধৰণৰ মোৰ কাৰণে বিৰাট ৰেচপেক্টেবল বস্তু উইথ ডিউ ৰেচপেক্ট টু এভৰি ওৱান প্ৰত্যেকৰে প্ৰেম ভালপোৱা চাহিদা গোটেই বস্তুবিলাকক নমস্কাৰ জনাই মই একচেপ্ট কৰিছোঁ যে ইট ইজ গুড আৰু সেই বস্তুটোৱে আমাক মৰেল বুষ্ট এটা দিয়ে যদি সেইটো মই ফাইদা উঠাওঁ তেতিয়াহ'লে মই আই এম এ নন চেন্স পাৰ্চন কিন্তু যদি সেইটো থাকে সেইটো আমাৰ প্ৰফেশ্যনৰ কাৰণে খুব দৰকাৰী লাগেও মানে সেইটো আছে মানে কি তাৰমানে তেওঁলোকে মোক এপ্ৰিচিয়েট কৰে মোক ভাল পায় গতিকে দেট ইজ গুড সেইটো দেট ইজ এ ভেৰি নাইচ থিং আৰু সেইটো মই ৰেচপেক্টটো কৰোঁ সেইটোৰ কথা মই ক'ব বিচাৰিছোঁ ইয়াৰ মাধ্যমেৰে
এতিয়া কুৱেশ্যনটো মোৰ মৈত্ৰী বালে আছে ৰবিদাৰ মানে কেনেকুৱা কথাত আপোনাৰ অকণমান বেয়া লাগে বা খং উঠে মানে কেনেকুৱা ধৰণৰ কথা কেনেকুৱা ধৰণৰ কথাত এইটো ক'লো যে অলপ আগত অঁ দুটা বেয়া পাওঁ ইমান ধুনীয়া ধুনীয়া আৰু কি খুচৰি আছে আৰু তেনেকুৱা ধৰণৰ মানে কিবা বেলেগ মোৰ এওঁৰ ওপৰত সঁচা কথা কৈছো মোৰ খং উঠাৰ এটাই মাত্ৰ কাৰণ সেইটোৱে আৰু যিটো মানে যিটো প্ৰফেশ্যন মানে এক্টিং প্ৰফেশ্যন যিটো সেইটোৰ বাদ দি বেলেগ কথা সেইটো কথাত কেতিয়াও একো কৰিব লগা নহয় এইটো বস্তু জানো এইটো সংগতি ৰাখি মোৰ পেচাটোৰ লগত সংগতি ৰাখি আচলতে মোৰ স্পীডটো তাৰমানে তই দোকানত গৈ পেলাই পটকৈ ধৰি তই ক'ব ভাই ঠিক পটকৈ মাছ যাব মোক তুমি 2 পেকেট ৰজনীগন্ধা দিয়া এই দি দিব কিন্তু তুমি পটকৈ গৈ পেলাই কামত যদি একদম দেৰি হৈছে তুমি একদম 2টা কবিতা দিয়াচোন কবিতা দিব নোৱাৰে না সেই বস্তুটো এটা লেইড বেক এটা চিন্তা নহয় ইমান বছৰে এটা লৈ এটা নিশা 10টা নিশা হেৰি এইটো যদি অভিনয় যিটো পেচা সেই পেচাটোত এটা হেৰি থাকে ন যে এটা কল টাইম থাকিব কল টাইমত যাব দিনটো সেইখিনি সময়ত আৰু বেলেগ কথা চিন্তা কৰিবলৈ সময় নাই পেক আপ ঘৰ